বাঘ বুঢ়া হ'লেও চিকাৰ কৰিবলৈ নেৰে, সঁচাকৈয়ে নেৰে। নিপন গোস্বামী ছাৰৰ মুখত যেতিয়া এই ডাইলগটো শুনিব নিশ্চয় গম পাব। আদিপুৰুষ টিজাৰৰ ৰাৱণ আৰু লংকাৰ বিষয়ে চৰ্চা কৰি থাকোঁতেই অসমত যে লংকাকাণ্ড হৈ গ'ল খবৰ ৰাখিছেনে? মই আজি ক'ব ওলাইছোঁ অসমীয়া ছবি লংকাকাণ্ডৰ ট্ৰেইলাৰৰ ওপৰত। অসমীয়া চিনেমা আৰু ভ্ৰাম্যমাণ জগতৰ দুই মহাৰথী মৃদুল ভূঞা আৰু চম্পক শৰ্মা একেলগে। নামটোৰ পৰাই হয়তো অনুমান কৰিব পাৰিছে যে ইয়াত লংকাকাণ্ড হ'ব। কাৰ মাজত লংকাকাণ্ড হ'ব, কেনেকৈ লংকাকাণ্ড হ'ব 28 তাৰিখে আমি নিশ্চয় গম পাম। কিন্তু লংকাকাণ্ড যে হ'ব এইটো খাটাং। চিনেমাখনৰ ৰাইটাৰ আৰু ডাইৰেক্টৰ হৈছে ৰজনী বৰ্মন। গাদী ৰক্ষাৰ স্বাৰ্থত কেনেকুৱা ধৰণৰ পলিটিক্স কৰিব পাৰে এই মুভিখনক তাকে দেখুওৱা যাব। আৰু লগতে ইয়াতে দেশপ্ৰেম, ছাছপেন্স, লাভ সকলোবোৰ থাকিব। যেতিয়া চম্পক শৰ্মা আৰু মৃদুল ভূঞা একেলগে সন্মুখত আহিব থিয়েটাৰ হলত সকলোৱে হাত চাপৰিব যাব। আৰু এইখন মুভি ৰিলিজ হ'ব 28 তাৰিখে। সম্পূৰ্ণ একশ্যন, মাছ, মছালা, ৰোমাঞ্চ আৰু ছাছপেন্স, দেশপ্ৰেম সকলোৰে ভৰপূৰ এখন সুন্দৰ মুভি আহি আছে। এখন চিনেমাৰ স্তৰ কেনেকুৱা হ'ব তাৰ ট্ৰেইলাৰৰ পৰাই কিছু হ'লেও আভাস পোৱা যায়। লংকাকাণ্ডৰ ট্ৰেইলাৰটো চালে আপোনালোকে নিশ্চয় গম পাব যে তাৰ যিবোৰ বেকগ্ৰাউণ্ড মিউজিক, চিনেমেট'গ্ৰাফী, একশ্যন চিন সকলোবোৰতে ফেক্টৰ এটা আছে। ট্ৰেইলাৰটোৰ পৰাই ধৰিব পাৰি যে ইয়াতে বহুতো কাহিনী থাকিব, টুইষ্ট থাকিব, একশ্যন থাকিব, গান জুবিনদাৰ কণ্ঠত যেতিয়া গান শুনা যায় নিশ্চয় বহুত ভাল লাগে। একশ্যন চিনবোৰ বহুত ভাল লাগিছে, টপ ক্লাছ। কাৰণ একদম এনেকুৱা লাগিব যেন আপুনি চাউথৰ কিবা চিনেমাৰ ট্ৰেইলাৰ চাই আছে। চম্পক শৰ্মা আৰু মৃদুল ভূঞাৰ ডাইলগটো আৰু মই একো ক'বই নালাগে। চাউথ ইণ্ডিয়ান চিনেমাৰ ট্ৰেইলাৰ নহয়, এইটো অসমীয়া চিনেমাৰ ট্ৰেইলাৰ হয়। আপুনি চাই থাকোঁতে গমেই নাপাব যে এইটো কি ট্ৰেইলাৰ চাই আছে। ইমানেই সুন্দৰকৈ বনাইছে আৰু সকলোতে আপুনি পাব, ফেক্টৰ পাব, কি দেখিছোঁ। আৰু একশ্যন, চিনেমেট'গ্ৰাফী, সকলোতকৈ ডাঙৰ কথা যে ট্ৰেইলাৰৰ পৰা যেতিয়া চিনেমাখন প্ৰেডিক্ট কৰিব নোৱাৰি ভালকৈ, তেনেহ'লে সেই চিনেমাখন কিমান সাংঘাতিক হ'ব পাৰে আপুনি ভাবি লওক। এনেকুৱাই হ'ব লাগে ট্ৰেইলাৰ যে যাৰ পৰা কমপ্লিট আমি চিনেমাখনৰ আভাস নাপাওঁ। আৰু মই এক্সাইটেড হৈ আছোঁ চিনেমাখন চাবৰ কাৰণে। 28 অক্টোবৰত যাম, আমি সকলোৱে যাম। আপোনালোকে আহক, চাব লাগে। কাৰণ আমাৰ অসমীয়া চিনেমাৰ স্তৰ আজি বহুত ওপৰলৈ উঠিছে। অসমীয়া চিনেমাৰ সোণালী দিন আহি আছে। এনেকুৱা সুন্দৰ চিনেমা যেতিয়া আমি দেখিবলৈ পাম আৰু বহু চিনেমা আহিব, তেতিয়া অসমৰ লগতে গোটেই ভাৰতবৰ্ষতে আমাৰ অসমীয়া চিনেমাবোৰ বিয়পি যাব। আৰু মই ভাবোঁ যদি পাৰে এই চিনেমাখন ডাব কৰিব পাৰে, তেনেহ'লে হিন্দীত ডাব কৰি গোটেই ইণ্ডিয়াতে এইখন দেশক, অডিয়েঞ্চক মানুহে ভাল পাব। তেতিয়া গম পাব যেনেকৈ কানাড়া, তামিল, তেলেগু ইণ্ডাষ্ট্ৰীৰ চিনেমাবোৰ আমি ডাব কৰাৰ পাছত গম পাইছোঁ। আমাৰ চিনেমাও ডাব কৰকচোন, সকলোৱে গম পাব আমাৰো টেলেণ্ট আছে, আমাৰো কাহিনী আছে, আমাৰো ষ্টৰীত দম আছে, আমাৰো এক্টৰবোৰ দম আছে। এইটো আছিল ৰিভিউ। আৰু মুভি চোৱাৰ পাছত মুভিৰ এটা ভাল ৰিভিউ মই বনাম। ধন্যবাদ।